আপুনি দ্ৰুত বেগত গাড়ী চলাই ভাল পায় নেকি? যদি ভাল পায় তেনেহ'লে এই চাপ পৰিহাৰ কৰক। নমস্কাৰ, আপোনালোকে চাই আছে এণ্টি ইনফৰমেশ্যন। মই নিৰ্মল। হয়, আপুনি যদি দ্ৰুত বেগত গাড়ী চলাই ভাল পায় তেতিয়াহ'লে এতিয়াৰ পৰা সাৱধান হওক। কাৰণ আপুনি দ্ৰুত বেগত চলা গাড়ীখনৰ ওপৰত নজৰ ৰাখিছে পৰিবহণ বিভাগে। পৰিবহণ বিভাগৰ এখন নতুন ইতিমধ্যে বাহন তেওঁলোকে প্ৰচাৰ কৰি বা ওলাইছে। নতুন এখন বাহন ইতিমধ্যে ওলাইছে। বাহনখনৰ নাম হৈছে ইণ্টাৰচেপ্টৰ। যি ইণ্টাৰচেপ্টৰ বাহনখনে আপোনাৰ গতিবেগ নিৰ্ধাৰণ কৰি আপোনাৰ ওপৰত জৰিমনা বিহিব পাৰে। হয়তো আপোনালোকৰ মনলৈ আহিব পাৰে বাহন এখনে কেনেধৰণে আপোনাৰ ওপৰত জৰিমনা বিহিব। হয়, আপুনি চলা বাহনখনৰ নম্বৰ যিটো নম্বৰ থাকিব আপোনাৰ গাড়ীৰ, সেই গাড়ীৰ নম্বৰৰ যিজন গৰাকী থাকিব, গৰাকী তালৈ যাব এটা মেছেজ। হয়তো আপোনালোকে ভাবিব পাৰে যে মোৰ তালৈ মেছেজ কেনেকৈ আহিব। হয়, আপুনি গাড়ীখন ক্ৰয় কৰাৰ সময়ত যিটো আপুনি নম্বৰ দিছিল গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনৰ বাবে, সেই নম্বৰটোতে যাব আপোনাৰ তালৈ মেছেজ। আৰু হয়তো আপোনালোকে এইটো জানিব বিচাৰিছে ক'ত ফাইন নাকাটে। ধৰি লওক আপুনি ৰাষ্ট্ৰীয় ঘাইপথত লিখা আছে 40ৰ পৰা 40ৰ ভিতৰত যাব লাগে। যদি আপুনি 50ত যায় তেতিয়াহ'লে আপোনাৰ ফাইন কাটিব। যদি আপুনি 80 লিখা আছে, আপুনি যদি 90ত যায় তেতিয়াহ'লে ফাইন কাটিব। আৰু ফাইন নাকাটা হ'লে আপুনি যাব লাগিব 40 থাকিলে যাব লাগিব 40ত, নহ'লে বা 40ত ডাউনত। যদি 80 লিখা আছে 80ত ডাউনত, নহ'লে বা 70ত যাব লাগিব। যদি আপোনালোকে বুজি পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।